हैप्पी दिवाली। এতিয়া 3টামান বাজিছে আৰু আমাৰ মা ৰেডি কৰি আছে কাৰণ গধূলি বোলে মহ ধৰিব আৰু মই যে অলপ লেলুৱা সব নোৱাৰিম বুলি মায়ে এনেকৈ ঠিক কৰি থৈ দিছে আৰু বাকিখিনি মোক কৰিব দিছে তো বাকিখিনি মই কৰিম আৰু Hello everyone, welcome back to my channel Guwahati Girl Anamika. আৰু আজি হৈছে দিৱালী, I am so happy. So আজি হৈছে দিৱালী, মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ দিৱালীৰ শুভেচ্ছা যাচিছোঁ। হ্যাপি দিৱালী। আৰু যিবিলাক কাণফুলি পিন্ধিছোঁ, লিপষ্টিক লগাইছোঁ, এতিয়া মানে অকমান সময়ৰ পিছত কালী পূজাত যাম। সো মই মানে ৰেডি হৈ বহি আছোঁ আৰু মাৰ লগত যাম, আপোনালোকক দেখুৱাম আৰু চাকি জ্বলাই যাম। ঘৰৰ চাকি-তাকিবিলাক জ্বলাই কিনে ডাইৰেক্ট পূজাত যাম আৰু আপোনালোকক দেখুৱাম। তো সকলোৱে এনজয় কৰক, মিঠাই চিঠাই খাওক, বম চম ফুটাওক। কিন্তু মই বম ফুটাব ভয় কৰোঁ আৰু ফুলজাৰি জ্বলাব মানে ভয় নালাগে, কিন্তু বম চম ফুটাব ভয় লাগে। চ' বম চমৰ পৰা মই দূৰতে থাকোঁ। আপোনালোকে বম চম ফুটাওক আৰু দেৱালী এনজয় কৰক। তো তেনেহ'লে আপোনালোকে ভিডিঅ'টি চাই থাকিব দেই। মই আপোনালোকক অকণমান পিছত লগ পাই আছোঁ, একদম গধূলি। এতিয়াতো গধূলি হৈছে, চাকি আৰু অকণমান সময়ৰ পিছত জ্বলাম, আপোনালোকক দেখুৱাম। তাৰপিছত মন্দিৰত গ'লে আপোনালোকক দেখুৱাম, কালী পূজা যিহেতু। চ' বাই বাই, এতিয়ালৈকে অকণমান পিছত লগ পাই আছোঁ আপোনালোকক। তামাম হৈছে পুৰা। ও মা কি গো, জলদি উঠো। हैप्पी दिवाली। বিল্ডিংবোৰত ইমান ধুনীয়াকৈ লাইট জ্বলাইছে, আমাৰ ইয়াৰ পৰা বহুত ধুনীয়াকৈ দেখা পায়। তো আপোনালোকক দেখুৱাই আছোঁ হা। এয়া চাওক, পুৰা লাইট জ্বলি আছে। লাইট এণ্ড লাইট। বাই বাই, জলদি আহিবা। মন্দিৰ আহি পালোঁ আৰু এয়া পূজা আৰম্ভ হোৱা নাই, পূজা ৰাতিকৈ হ'ব। আমি এতিয়া চাকি জ্বলাই যাম। এই মন্দিৰত কালী মন্দিৰ। মই ভাবিলোঁ কোন